নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এভৰিডে উইথ মানচিলৈ। আজি এটি পুনৰ নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে সান্দহ দিয়া কুকুৰাৰ মাংসৰ লগতে কলা বৰা চাউলৰ ভাত। আৰু এই ৰেচিপিটো হৈছে আহোমসকলৰ পৰম্পৰাগত এক খাদ্যৰ ৰেচিপি। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সান্দহ দিয়া কুকুৰা মাংসখিনি বনাবলৈ আমাক সামগ্ৰী লাগিব পিঁয়াজ, বিলাহী, আদা নহৰু বটা, জলকীয়া, নিমখ, হালধি, আলু, অলপমান সান্দহ আৰু কুকুৰাৰ মাংস। তেন্তে বলক মাংসখিনি ৰান্ধি লওঁ। এখন গৰম কেৰাহীত 2 চামুচ জোখৰ মিঠাতেল দি ইয়াতে দি দিছোঁ 2টা ডাঙৰকৈ কটা পিঁয়াজ। পিঁয়াজখিনি ভাজি ৰঙচুৱা হ'লে ইয়াত দি দিম 1 চামুচ আদা নহৰু বটা। পিঁয়াজ আৰু আদা নহৰুখিনি কেইছেকেণ্ডমান ভাজি লৈ ইয়াত দিছোঁ এটা ডাঙৰকৈ কটা বিলাহী। এতিয়া এইখিনি ভালদৰে 2 মিনিটমান ভাজি ল'ম। পিঁয়াজ আৰু বিলাহীখিনি 2 মিনিটমান ভজাৰ পাছত ইয়াত দিছোঁ 1 চামুচ হালধি আৰু সোৱাদ অনুসাৰে নিমখ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম আৰু ইয়াত কোনো ধৰণৰ বেলেগ মছলা নিদিওঁ। কিন্তু আপোনালোকে যদি বিচাৰে ইয়াত মিট মছলা নাইবা গৰম মছলাও দি দিব পাৰিব। বিলাহী আৰু পিঁয়াজখিনি অলপমান কোমল হোৱাত ইয়াত দিছোঁ 2টা মিডিয়াম চাইজৰ টুকুৰাকৈ কাটি লোৱা আলু। আৰু এই আলুখিনি আমি এতিয়া হাফ ফ্ৰাই হোৱালৈকে ভালদৰে ভাজি ল'ম। আলুখিনি প্ৰায় 50% মান সিজিছে। এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি দি লৈ এইখিনি হাই ফ্লেমত প্ৰায় 5 মিনিটলৈ ভাজি থাকিম। মাংসখিনি ভাজি লৈ ঢাকি ৰাখি পুনৰ 10 মিনিটৰ বাবে সিজিবলৈ দিম। দহ মিনিটৰ পাছত মাংসখিনি প্ৰায় আধা সিজিছেই। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ইয়াতে দিম 2 চামুচ সান্দহ গুড়া। আৰু এয়া মই বৰা চাউলৰ সান্দহ গুড়ি দিছোঁ। আপোনালোকৰ ওচৰত যদি অন্য কিবা চাউলৰ সান্দহ আছে তেন্তে সেয়াও দিব পাৰে, নতুবা পিঠাগুড়ি দিও ৰান্ধিব পাৰিব। সান্দহখিনি এতিয়া ভালদৰে মাংসখিনিৰ লগত ভাজি ল'ম। আৰু সান্দহখিনি ভাজোঁতে জুইৰ ফ্লেমটো ল' কৰি ল'ব, নহ'লে সান্দহখিনি ভাজোঁতে তলত জ্বলি যাব পাৰে আৰু জ্বলি গ'লে নিশ্চয় বেয়া লাগিব খাবলৈ। সেয়ে জুইৰ ফ্লেমটো অলপ কমাই ল'ব। এতিয়া মই ইয়াত 1.5 কাপমান জোখৰ পানী দি দিছোঁ। আৰু পানী দিলে সান্দহখিনি ফুলি এটা ডাঠ গ্ৰেভি নিচিনা হৈ যাব। আপোনালোকে ইচ্ছা কৰিলে পানী ঢলাৰ পাছত গ্ৰেভি বনাইও খাব পাৰে, কিন্তু মই আজি এইখিনি অলপ শুকানকৈ বনাম। পানীখিনি অলপ শুকাইছেই। এতিয়া দিম কাটি থোৱা কেইটামান জলকীয়া আৰু নগা ধনিয়া বা মান ধনিয়া। এই মান ধনিয়াখিনিয়ে মাংসৰ ফ্লেভাৰটো আৰু বেছি ভাল কৰি দিব। আৰু এতিয়া এইখিনি অলপ পানী শুকালে ৰেডি হৈ যাব। এয়া আমাৰ সান্দহ দিয়া কুকুৰা মাংস ৰেডি হৈ গ'ল। আৰু এই ৰেচিপিটো হৈছে আহোমসকলৰ পৰম্পৰাগত এটি ৰেচিপি। আৰু ইয়াৰ লগতে মই বনাইছিলোঁ কলা বৰা চাউল।
আপোনালোকৰ ওচৰত যদি ক'লা বৰা চাউল নাই তেন্তে অন্য কিবা বৰা চাউল নতুবা ভাতৰ লগতো খাব পাৰিব, কিন্তু সান্দহ দিয়া কুকুৰা মাংসৰ সোৱাদ বৰা চাউলৰ লগত কিছু বেলেগ হয়। তেন্তে আজিৰ ভিডিঅ'টোত আহোমসকলৰ পৰম্পৰাগত খাদ্যৰ এটি ৰেচিপি আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া মোৰ সকলো ভিডিঅ'ৰে ন'টিফিকেশ্যন পাই থাকে। তেন্তে পুনৰ এটি নতুন ৰেচিপি ভিডিঅ' লৈ আহিম। এতিয়ালৈ বাই বাই।